হেল্ল' ফ্ৰেণ্ডছ, গুড ইভিনিং। আপোনালোকে চবে যে কৈছে বিজনেছটো কি বুলি, আজি মই ভিডিঅ'ৰ জৰিয়তে চবকে কৈ দিম কিন্তু বিজনেছটো কি। ৰৈ থাকক, আপোনালোকে সকলোখিনি মই আপোনালোকক বিতংভাৱে জনাই দিম হে। অ'কে, তাৰমানে ফ্ৰেণ্ডছ, বিজনেছটো হ'ল এনেকুৱা তাৰমানে আপোনালোকে তাৰমানে 500 টকা খৰচ কৰি লাখপতি কোটিপতি নাম্বাৰ 1 পতি হৈ যাব পাৰে। কেছটো এনেকুৱা চাব হে। আপোনাৰ তাৰমানে এটা কোম্পানী এটা আছে ৰেড বাবুল বুলি হে। কোম্পানীটোৰ নামত তাৰমানে আপুনি 500 টকা দিব লাগিব আৰু তাৰমানে আপোনাৰ জিমেইল একাউণ্টটো সেইটো দি দিলে আমাৰ কোম্পানীলৈকে এইটো আহি গ'ল বস্তুটো। পইচাটো আমি দি দিলোঁ। আপুনি যেনেকৈ সেইটো মানে আপোনাক সোমালোঁ, আমি যেনেকৈ মই বা আমাৰ মানে গ্ৰুপৰ মানুহে তেনেকৈ আপুনি তাৰমানে বেলেগক সোমাই দিব পাৰিব। বিন্দাছ আৰু টেনশ্যন ল'ব নালাগে। আমাক সোমাই দিলে ওচৰৰ মানুহ মুমেৰাকে সোমাই দিলি, পেহীৰাকে সোমাই দিলি, চাকাটাকে সোমাই দিলি, তাৰমানে আপুনি যেইটা মানুহ সোমাই দিয়ে আমি হ'লেও সোমাই দিলি, আপোনাৰ পেহীৰাকে সোমাই দিলে, তেওঁৰ দামত যিটো 500 টকা সোমাই দিলি তাৰপৰা 250 টকা আহিলে আপোনাৰ একাউণ্টত জমা হৈ গ'ল। বুজি পালি? টেনশ্যন ল'ব লগা একো বস্তুৱে নাই, বুজিছে নাই? আপোনাক যদি কৰ'ৰপতি বনাই দিম, কৰ'ৰপতি পইচা ইমান সময় আপোনাৰ আপুনি জেগা বিচাৰি নাপাব আপোনাৰ থ'ব লাগিব। চাব আপুনি একবাৰ একবাৰ আপুনি কৰিলি 500 টকা জমা কৰিলি জমা কৰাৰ পিছত কি হ'ল, আপুনি আমাক দি দিলি, কি বুলি কয় আমাৰ গ্ৰুপত দি দিলি। তাৰপিছত কি হ'ব, সেইটো পইচা আপোনাৰ যিটো কোম্পানীয়ে ল'ব ডাঙৰ তাৰমানে বেংকবিলাকত তাৰমানে ধাৰে দিব, লোনত দিব, যিটো সুদটো আপুনি কি হিচাপে পাই থাকিব, 250 টকা হিচাপত পাই থাকিব। বুজি পালে আপুনি? অন্য একো কৰিব নালাগে, বিন্দাছ 500 টকা দিয়ক, আপোনাৰ জিমেইল একাউণ্টটো দিয়ক, টেনশ্যন ল'ব নালাগে। হেক নহয়, একো নহয়, আপুনি টেনশ্যন ভয় কৰিব নালাগে। আপোনাৰ পইচা নাখায় কোনো। আপুনি বেংকৰ একাউণ্ট নম্বৰো দিব নালাগে, একো দিব নালাগে। চিল টেনশ্যন কিয় লৈছে আপোনালোকে? বিন্দাছ তাৰমানে দিলেই হ'ল। আৰু নেক্সট টাইম হোৱাটছআপত ফোন কৰি শুনি নাথাকিবি, মই ভিডিঅ'টো চব কৈ দিছোঁ। অশান্তি নেদিবি মোক, তাৰমানে মই অশান্তি দিলে ভাল নাপাওঁ। আৰু আপুনি যদি ভাবছি আপোনাক ঠগাব বুলি কোনোবাই নকৰিলেই হ'ল, বুজিছা নাই? এনেই এখন মাথা বেয়া কৰি পেলাই শুনি নাথাকিবি। যদি কৰা বিন্দাছ মোক টকা পইচা দি আৰু জিমেইল একাউণ্টটো দি যিখিনি কৰিব লাগে মই কৰি দিম। তাৰপিছত আপুনি যাকে লগ পাই তাকে সেনেকৈ সোমাই থাকিলে, যেনেকৈ মই আপোনাক সোমাই দিছোঁ। বুজি পালে বিজনেছটো? এইটো বিজনেছটোৰ নাম হ'ল কুপন। কি কুপন? কুপন। অ'কে? আৰু যদি ভয়ভিত কৰছা, কিবা ভয়ভিত খাই আছা, মোৰ পইচা খাব, কিবা কৰিব, সেইগিলা হ'লে নকৰিলেই হ'ল ভাই। সেইগিলা মানুহে ৰিক্স ল'ব নোৱাৰা, তেনেকৈ কৰিবা। নিগেটিভ মাইণ্ড লৈ এইগিলা কাম কৰিব নোৱাৰা, বুজিছা নাই? কৰ'ৰপতি বনাই দিম 500 টকা খৰচ কৰাৰ বিনিময়ত, টেনশ্যন কিয় লৈ আছা কিছুমান মানুহ এনেকুৱা আছে তাৰমানে পইচা পাম বুলি নাভাবে। তাৰমানে কিছুমান মানুহে এইটোকে ভাবোঁ পইচাখিনি মোৰ বেংকৰ একাউণ্টটো হেক কৰিব, মই কিবা আল্টু ফাল্টু কৰিব, এনেকৈ একো নকৰে। আপোনালোকে টেনশ্যন ল'ব নালাগে। বিন্দাছ পইচাটো দিয়ক আমি আপোনাক যদি কৰ'ৰপতি বনাই দিব নোৱাৰোঁ, মোৰ নাম নাতি দিবি। টেনশ্যন ল'ব নালাগে, একদম বিন্দাছ তাৰমানে এইটো বস্তু, বুজিছেনে? বুজি পালি না চব? কিয় টেনশ্যন লৈ থাকা আপোনালোকে? 500 টকাৰ কথা, 500 টকা আজিকালি কি 1 পোৱা মাংসও নাপায় আজিকালি, ভালকৈ চাবা গেলি। কৈছোঁ বাৰু, আপোনালোকে পইচা দিয়ক, কৰ'ৰপতি বনাই দায়িত্ব মোৰ। মই ক'লোঁ নাই, মই আপোনালোকৰ পইচা নামাৰোঁ। মোৰ এইটো এটা বচন আছে, বচন, গম পালি নে? টেনশ্যন লৈ থাকিব নালাগে, তাৰমানে বিন্দাছ যি পাৰা দি আছে যদি, নাই যদি নাই আৰু সুধি নাথাকিবি। এনেকৈ পইচা মাৰিব নেকি, কিবা কৰিব নেকি, মই কিবা খাব নেকি, এইগিলা সুধি নাথাকিবি। মোক অশান্তি নাথাকিবি। বিন্দাছ দি পইচাৰ একে কৰ'ৰপতি বনাই দায়িত্ব মোৰ। কোটিপতি বনাই দিম মই, কোটিপতি। ঘৰ এটা সময়ত পইচা থ'বলৈ জেগা নোহোৱা হৈ যাব, এনেকুৱা হৈ যাব আপোনালোকৰ। টেনশ্যন ল'ব নালাগে, মই আপোনালোকৰ লগত আছোঁ, আকৌ লগ পাম। তাৰে প্ৰতি ছুটি দিয়ে ধন্যবাদ জনাব খুজিছোঁ এতিয়া। কিন্তু চবে মোক জইন কৰিবি, কণ্টেক্ট কৰিবি মোৰ লগত, বিন্দাছ। টেনশ্যন একদম নকৰিবি, মই লগত আছোঁ সদায়। অ'কে, বাই, লাভ ইউ অল।